নমস্কাৰ সকলোকে। অসমীয়া বোৱাৰী মামনি ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি এইফালে কৰি আছোঁ যা যোগাৰ। আৰু আজি আমি আলহী মাতিছোঁ, আলহী আহিব, তাৰ বাবে আজি আমি সন্ধিয়াৰ পৰা যা যোগাৰ কৰি আছোঁ। এইফালে পম্পী আৰু মই পিঁয়াজ, আলু আৰু নহৰু ভাজি এইবিলাক কাটি আছোঁ। আৰু আজি আমি কি বনাওঁ তাকে আপোনালোকক অকণমান দেখুৱাই যাম। নমস্কাৰ সকলোকে। আৰু আজি আমি খানা বনাব লৈছোঁ। আজি আমাৰ ঘৰত আলহী আহিব আৰু আমি আজি খৰিতে গোটেইখিনি কৰিম। ভাত আঞ্জা খৰিতে বনাম। এয়া আপোনালোকক অকণমান দেখুৱাই যাম। আৰু যা যোগাৰ কৰি লৈ পিঁয়াজ কাটিলোঁ। এইফালে ব্ৰইলাৰ মেৰিনেট কৰি থৈছোঁ। এইটো চিলি চিকেন বনাম, সেইখিনি কৰি থৈছোঁ। বিলাহী, পিঁয়াজ, কেপচিকাম। আৰু এইফালে আছে মাছ বনাম মগজ আৰু বিলাহীৰে। আৰু লোকেল চিকেন আছে। লোকেল চিকেনটো এতিয়াও কাটি হোৱাই নাই, কাটি আছে। আৰু আমাৰ বনাব আমাৰ মিষ্টাৰে বনোৱা খাদ্য খাই খুবেই ভাল লাগে। এইফালে কেৰাহীখন পাতি দিছে, এতিয়া চিকেনখিনি ভাজিব। আৰু এইফালে পানী গৰম হ'ব দিছোঁ। দুফালে আমি জুই জ্বলাই দিছোঁ। এতিয়া আমি বনাম আলহীৰ কাৰণে। আলহীৰ নামত আমি এসাঁজ জুতি কৰি খাম। আৰু এইফালে আমি তলত বনাই থকাৰ কাৰণে পম্পী আমাৰ কাৰণে পায়স আৰু মিঠাই লৈ আহিলে। আৰু এওঁ অনাৰ লগে লগে আৰু সোৱাদ লাগিলেই। এইফালে মই মাছ বহাই দিছোঁ মাছখিনি ভাজিবৰ কাৰণে। মই এইফালে মাছখিনি বনাম। আৰু এওঁ এফালে মাংস ভাজি হোৱাই নাই চিলি চিকেনৰ কাৰণে। এইফালে আমাৰ মাংসখিনি ৰেডি হ'ল। এইবাৰ লোকেলখিনি এওঁ বনাই আছে। বাকী হ'লে এইফালে আলু কাটি থোৱা আছে লোকেল মাংসখিনি দিবৰ কাৰণে। আৰু বাকী ভাজি আৰু দালি ওপৰতে বনোৱা হ'ল ইয়াতে দেৰি হোৱাৰ কাৰণে। আৰু এতিয়া 10টা বাজিলে, আলহীও আহি পালে। এতিয়া মই আহিলোঁ ওপৰত। আলহীৰ কাৰণে চাহ ৰেডি কৰি আছে পম্পী আৰু আমাৰ নতুন কইনাজনীয়ে। এইফালে মিঠাই, লাৰু, পিঠা, বিস্কুট আৰু পায়সো একেলগে দি দিলে, কাৰণ আহোঁতে আলহী দেৰিয়ে হ'ল, সেইকাৰণে একেলগে গোটেইখিনি দি দিলে। আৰু এইফালে চাহ দিয়া মানে মই আপোনালোকক দেখুৱাই দিওঁ। এয়া হ'ল চিলি চিকেন। আৰু এইফালে মাছত পিছে আলু দিয়া হ'ল। আৰু এইফালে এই কেৰাহীখনত ভাজি আছে, মিক্স ভাজি, গাজৰ, বিন আৰু ইয়াতে বাদাম দিয়া হৈছে, আলু। এইখন ভাজি খাবলৈ খুবেই টেষ্টি হয়। আৰু এইফালে দালি আৰু মাংসখিনি তলৰ পৰা আনি পোৱাই নাই, লোকেল মাংসখিনি। আৰু এইফালে ভাত। এতিয়া আৰু আলহীক ভাত দিওঁ। আৰু এইফালে আলহী ভাত খাই মিলি গ'লে, আৰু কাৰণ দেৰিও হৈছে, আহোঁতে দেৰি কৰিছে। ভাত খাই গ'ল আৰু তেওঁলোকক দেখুওৱা নহ'ল। সকলোৱে হয়তো ভাল নাপাব পাৰে, সেইকাৰণে নেদেখুৱালোঁ। আৰু এইফালে আমাৰখিনি বহিলে, গোটেইকেইজনী ভাই ভনী হয়। আৰু এইফালে আমাৰ মুনু আৰু ভাগিন ছোৱালী নিশিতা, সিহঁতকো ইয়াতে দিছোঁ, কাৰণ বহুত দেৰিও হৈছে। আৰু এইফালে ড্ৰয়িং ৰুমতে দেউতা আৰু আমাৰ বাবু আৰু ভাগিন ল'ৰাটো একেলগে খাব দিছোঁ ইয়াতে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিলোঁ।